ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু লগতে আমাৰ চেনেলটো এইবাৰ মই ইলেকশ্যনত ইচ্ছুক অলপ লাগি দিব লাগিব তোৰ লগত কেইটামানক লৈ মই তাকে দি দিম অলপ লাগি দিবি কেৱল কৰিব লাগিব মই চাবি কিন্তু লাগি দিব লাগিব তোৰ লাগি দিব দে তোমার কোনি যাব তোমার মতে কোনি যাব অপূর্ব অপূর্ব বিকাশ হারবই বিকাশ আর ভোটে মারতো বেয়া অপূর্ব যাব অপূর্ব যাবই কোন ভোট যাব হাতত দিলেও জোর ফুটমত দিলেও জোর ফুটপাদু দিম আমি কাটপাদু দিম লাগি দিব লাগিব আরে অন্য কষ্ট করে লাগি দিব আৰু কালি মিটিং দিব লাগিব হ'ব কথাটো হ'ব যাতে মই মাৰিম আকৌ লগত লগ বেনাৰ সি মাৰি দিবি আৰু কিবা এটা দিব বিকাশে আজি মাৰিবি কিন্তু ঘৰক নিবি বেনানি মাৰিবা দিছো আৰু এই কালি যাব লাগিব মিটিঙত আমাৰ এনে আমালৈ ফিট কৰিব যাই মাৰি দিবি যা যা ভালকে মাৰিবি যা পোষ্টাৰ দিলো কোনজন আহিবি আৰু পইচা পাতি মই গেলি দিম হ'ব দে কিবা এটা চাহ পানী খাবা আমি হলো জনতা হাতৰ পুতলা নিৰ্বাচনৰ ভাষণবোৰ খন্তেকীয়া আমি হলো জনতা হাতৰ পুতলা ডিঙিত গামোচা মুখত মিঠা মাত ডিঙিত গামোচা মুখত মিঠা মাত দুই হাত জুৰি দিয়ে ভাষণ কৰিব পৰাশা দুই হাত জুৰি দিয়ে ভাষণ জালুক দিলেও য'ত তলা চাপি দিলেও য'ত মুখত পাদু দিম আমি ভোট পাদু দিম আমি ভোট আমার মাটি আমার দেশ আমি ধরিম লাসিত 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 রে নির্বাচন নাহিলে বিকাশ খরচ ছাত্র মাইল বেলেগ পার্টি কথাই ভাঙে পাদু দিও আমি ভোট কাটপাদু দিও আমি ভোট Kacil,
নমস্কাৰ মই গাছৰ ছবি বিচু ফটো দিব লাগিব ছাৰক ফটো দিলি হ'ব হ'ব চাম চাম ফটো দিব দে আহা হলো আমি রামদক জিন্দাবাদ জিন্দাবাদ ঘৰৰ ছবি চাপ মাৰি ভোট দিয়া ভোট দিয়া জিন্দাবাদ জিন্দাবাদ ঘৰৰ ছবি চাপ মাৰি ভোট দিয়া ভোট দিয়া জিন্দাবাদ ঘৰৰ ছবি চাপ মাৰি ভোট দিয়া ভোট দিয়া খবর আই আমার এই পার্টি সরস্বতী পার্টি আপনার আমার সহযোগ কর্মী कोई मतदाता न छूटे सबको ये समझाता जा रे নমস্কাৰ মই সৰস্বতী দিছোঁ আপোনালোকে বহুমূলীয়া প্ৰস্তুতি জড়িত কৰিব বাকী কি উন্নয়ন হৈছে কি উন্নয়ন মই পাছত বিবেচনা কৰিম মই যোৱাৰ পিছত আপোনালোকে মোক সফলতা লাভ কৰি দিলে ধুনীয়াকৈ মই চব বক্তব্য জিন্দাবাদ 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 কাছে সুইট বট দিয়া लोकतंत्र का पर्व है हम लोगों का फर्ज है कोई मतदाता न छूटे গছৰ ছবিত চাপ মাৰি ভোট দিব জয়যুক্ত কৰিব আচলতে কাম মই যি কৰিব লাগে জিন্দাবাদ 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 ভোট দিয়া জিন্দাবাদ 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 গাছৰ ছবি মনোনীত পাৰ্টি জিন্দাবাদ तो भैया सुनता जा रे लोकतंत्र का पर्व है ये लोकतंत्र का पर्व है ये हम लोगों का फर्ज है ये हम लोगों का फर्ज है ये कोई मतदाता न छूटे कोई मतदाता न छूटे सबको ये समझाता जा रे भैया सुनता जा रे सुनो तुमको देश पुकारे अपना हक है हक पहचानो अपना हक है हक पहचानो देश के हित को सब कुछ जानो देश के हित को सब कुछ जानो एक वोट बस तुम्हारा लाएगा प्रगति तुम ये मानो उत्तराखंड की खुशहाली में उत्तराखंड की खुशहाली में भागीदारी करता जा रे भैया सुनता जा रे सुनो तुमको देश पुकारे वोट जरूरी हमारा वोट जरूरी हमारा ये सवार कल हमारा ये सवार कल हमारा ना कोई छोटा ना बड़ा मतदान गर्व है हमारा तेरे वोट के बिना तो तेरे वोट के बिना तो असंभव विकास सारे भैया सुनता जा रे सुनो तुमको देश पुकारे कोई मतदाता न छूटे कोई मतदाता न छूटे सबको ये समझाता जा रे भैया सुनता जा रे सुनो तुमको देश पुकारे भैया सुनता जा रे सुनो भागीदारी करता जा रे भैया सुनता जा रे सुनो तुमको देश पुकारे
শেষত অপূৰ্ব বৰ্মনে 1200 ভোটত জয়লাভ কৰিছে বিকাশ নাথতকৈ। এয়া আমাৰ অপূৰ্ব বৰ্মন জয়লাভ কৰিছে। बड़ा मतदान गर्व है हमारा तेरे वोट के बिना আজি আপোনাক আমি চাই আছো, আপোনাক বহুত দিন দেখা নাই, ক'ৰবাত আছিল নেকি? মই দিল্লীত আছিলো। আপোনাকতো আমি ভোট কৰি এতিয়া জয়যুক্ত কৰি দিলো। এতিয়া কৰিলে নহয়, মোৰোতো চিন্তা কৰিব লাগিব। মই 50,000 টকা খৰচ আগতে খাইছিলি বিড়ি, এতিয়া সমস্যা 7 টকা চিগাৰেট। আপুনি এতিয়া এখনি আমাক ক'ব লাগে, আমি আপোনাক এতিয়া জয়যুক্ত কৰি দিছো, এতিয়া ক'লে কি হ'ব? হ'ব দে, হ'লেও মই দিম নহয় পাছত। দিব লাগিব, চাব কিন্তু আমি বহুত লাগি দিছো আপোনাৰ লগত। চাব কিন্তু এই পইচাখিনি আগে আহ, তাৰপিছত চিন্তা কৰিম তোৰ কথা। চাব কিন্তু চিন্তা কৰি। হ'ব চিন্তা কৰিব নালাগে, হৈ আছে হ'লেও দিবা লাগে, টেনচন হৈ আহিবা নালাগে। তাকেতো দিলো আমি দিবা লাগে, ৰং নিদি মোক আগ দে দুখ নকৰিবা, দি আছো। পাৰ্টিলৰ আমি তেওঁলোক ইমান লাগি দিলো, এতিয়া আমাৰ লাষ্টত যায় গৰম গৰম কথা। তেওঁ কয় আমাক এতিয়া হাই নেদে ঘৰত, এই গোটেই পইচাটো লাগি দিবা। গতিকে ভোটটো যাতে ভাবি চিন্তি দিবা লাগে। ভুল কৰিলি আৰু বিকাশক জয় অললি কি লাভ হয়? এতিয়া গৰম কথা নহলা হয়, জলদি ঘৰ পালি হয়। আমিও গম নাপাং না, কৈ আছিল বুজবা বুজাও না মানুহ ভুল কৰিবা নালাগে। আৰু যি হ'ল এই বিকাশে কৈছিল তো কথা তহঁতক, মিটিং তহঁতে নাহা, মিটিঙত যায়, মিটিঙত নাহাকিয়া। তেওঁ আমাক যোনকে কৈছে কথা আমাক মৰম লাগে কৈছে, ঘৰ চৰ দিব পুৰা দিব তাৰমানে আমাক, লাষ্টত যায় একো নাই। এইটো অলপ নাপালে লাগি লাভ নাই, নিজৰ কামত যেন হাই ফ্ৰেণ্ডছ, নতুনকৈ আৰু এটা ভিডিঅ' বনালো, নিৰ্বাচনী ভিডিঅ'টো এইটো বুজাব খুজিছো যে আমাৰ যিবিলাক নিৰ্বাচন হৈ যায়, মানুহে কিছুমান নাভবা নিচিন্তাকৈ যিকোনো পাৰ্টিক ভোট দি দিয়ে, লাষ্টত ফল ভুগিব লগা হয়। সেই পাৰ্টিজনে তেওঁলোকৰ কাৰণে নাচায়, কিছুমান সহজভাৱে পাৰ্টিক জয় নকৰায়। সেই ভিডিঅ'টোতে আমি এইটো বুজাব বিচাৰিছো। আমাৰ আজি এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব, লগতে বেল আইকনটো বজাই দিব। আমাৰ হৈ যোৱা পঞ্চায়ত ইলেকশ্যনত যদি এনেকুৱা নহয়, তাৰে কামনাৰে এই ভিডিঅ'টো বনালো। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো বজাই দিব। জয় আই অসম। এইটো আপোনাৰ মাংসও খাব পাৰি, হয়নে? কুকুৰৰ মাংস খাব নোৱাৰে আপুনি। বহুত উপকাৰী। আমাৰ কাৰণে এইটো যথেষ্ট ব্যৱস্থা কৰিছো, মানে তেওঁলোকৰ আমি তাৰমানে চাকৰি কৰাৰ ব্যৱস্থা কৰিছো।